পালো মই বহি ললো ইয়া মানে পুৰা ভয় লাগি আছে এ পানী এই দোস্তু ভয় লাগি আছে মোৰ পুৰা ভয় লাগি আছে সঁচা কথা যেটো কৈ দিছো ভয় লাগি আছে মোৰ কান্দন আহি আছে পুখুৰীৰ মাজত আহি গৈছে সাহিল থিয় হৈ আছে পুৰা ভয় সঁচা কথা মোৰ পুৰা ভয় লাগি আছে মোৰ পুৰা ভয় লাগি আছে মানে পুখুৰীৰ মাজত আহি গৈছো মানে হাতটো যেটো হেতু মই নাজানো এই দোস্তু মোৰ ভয় ভিডিও বনাই হে আপোনালোকৰ ভিডিওটো ভাল লাগে লাইক কৰিব দিয়া তো কমেন্ট কৰিব আর আমার ফেসবুক হে বন্ধুসকল নাও দি ঘুৰিবলৈ আহিছো হেতু ভাল কথা কিন্তু ইয়াত আহি মানে কান্দন আহি গৈছে মানে সাধাৰণ খেতিয়কৰ যেটো অৱস্থা চাওক মৰাপাট খেতিৰ কি অৱস্থা হৈ আছে ইয়া চাওক মৰাপাট খেতিৰ একেবাৰে সব বিনাশ হৈ গৈছে হে বন্ধুসকল আবেলিৰ সময়ত যেটো মানে সূৰ্যৰ পোহৰ যেটো পানীত পৰে কেনেকুৱা দেখা যায় এটো তো সকলে আপোনালোকে চোৱা নাই চাগে ইয়া চাওক আবেলি সময়ত সূৰ্যৰ এটা কিৰণৰ ৰশ্মিৰ ছবি হে আজমল ভাই তুমি যে ইমান কম সময়ৰ পৰা মানে কম বহুত টাইমৰ পৰা বৈঠা মাৰি আছা তোমাৰ ডৰ ভয় মানে একো নালাগে নেকি নাই নাই আগৰ পৰা অভ্যাস হৈ গৈছে এটো মাৰিলে একো কথা মই হেই দোস্তু মই যদি এটু বৈঠা মাৰিলেহেঁতেন মোৰ কিন্তু পুৰা ভয় লাগিলেহেঁতেন নাওত যেতিয়া পানী উঠে তেতিয়া পানী পেলাব লাগে নহয় ইয়া পানী পেলাই আছে চাওক কেনেকৈ নাওত সাধাৰণ নাওতো পানী পেলাব লাগে সেইটো কথা সঁচা কিন্তু সাধাৰণ নাওতো পানী উঠি গ'লে নাওটো ডুবি যোৱাৰ চান্স বেছি থাকে এইকাৰণে মানে অলপ আবেলি হৈছে তো ফুৰিলেও ভাবিছো অলপ ইয়া ফুৰিবলৈ আহিছো বন্ধুবৰ্গৰ লগত সো আজমলৰ অৱস্থা চাওক আজমলে একেবাৰে হে হৈ গৈছে বৈঠা মাৰোতে চাওক পানী পানী এইফালে পানী এইফালেও পানী আমি আছো মাজত থিয় হৈছো এই সাহিলে চাওক এই সাহিল ভিডিঅ' নবনাৱ নেকি ব্লগ বনাই আছো চাওক ও সৈকল ক'ত আছে এই সৈকল হাই দি দে এটা হাই দি দে এই সাহিল কি কৰে